ৰাজ্যিক কমিটি জিলা কমিটিৰ নিৰ্দেশ মতে আমাৰ জমদুৱাৰ মণ্ডল বিজেপিৰ এটা প্ৰগ্ৰাম লৈছে এইটো হৈছে স্বাস্থ্য স্বয়ংসেৱক অভিযান হেল্থ ভলান্টিয়াৰ্স অপাৰেশ্যন এইটোলি আমি এটা মিটিং পাতিছোঁ ইয়াত আমি ৰাইজক বুজাই দিছোঁ যে আমি ৰাইজক কেনেকৈ সাৱধানতা ৰাখি পেলাই বেমাৰ আজাৰৰ পৰা বচাবৰ এতিয়া আমি ৰাইজক বুজাইছোঁ আৰু তেওঁলোকে আমাৰ যে কাৰ্যকৰ্তাবিলাক আছে যে ভলান্টিয়াৰবিলাক আছে তেওঁলোকে নিজৰ গাঁৱত গৈ ৰাইজক বুজাব যে কৰোনা কোভিড-19 যে বেমাৰ তাৰ বিৰুদ্ধে আমি কেনেকৈ যুঁজ দিব পাৰোঁ এইটো আমি ইয়াত শিকাই দিছোঁ আৰু তাৰ মেইন কাৰণটো হৈছে আমি আমাৰ অঞ্চলত যে আমি বিজেপিৰ যিমানখিনি কাৰ্যকৰ্তা আছে যে কৰ্মকৰ্তা আছে যিলো আমাৰ অফিচিয়েলছ আছে তেওঁলোকে নিজেও সবে নিজে মানে নিজক বচাব লাগিব নিজৰ অঞ্চলত নিজৰ গাঁৱত যিখিনি মানুহ আছে ৰাইজ আছে সিহঁতক বচাব লাগে এইটো দায়িত্ব আমাক দিছে তাৰ দায়িত্বটো হৈছে কি আমি সকলোৱে সজাগ কৰিব লাগে কৰোনা হ'লে কি হয় চিমটমবিলাক কি হয় আমি এইটো মানে বুজি আজি লৈছোঁ আৰু বুজাই দিছোঁ এইখিনিকে আমাৰ কাৰ্যকৰ্তাবিলাক কৰিব আৰু তাৰ পৰিপ্ৰেক্ষিতত আমি কি দায়িত্ব ল'ব লাগে বা আমি কি কৰিব লাগে এইটো আমি বুজাই দিয়া হৈছে কাৰণ আমি কৰোনা ভাইৰাছ এটা বীজাণু এটা ভাইৰাছ যি ভাইৰাছৰ ঔষধ নাই ক'বলৈ গ'লে কাৰণ আমি এতিয়া পজিটিভ পাওঁ হস্পিটেলত তেওঁলোকক ট্ৰিটমেণ্ট কৰা হয় তেওঁলোকক কৰোনা যে ভাইৰাছ এইটো নিৰ্মূল কৰাৰ কাৰণে নিশ্চয় ট্ৰিটমেণ্ট কৰা নহয় সাইড এফেক্টবিলাক হয় 6-7টামান ঔষধ দিয়া হৈছে এইটো সাইড এফেক্টৰ কাৰণে দিয়া হয় কিন্তু কেনেকৈ কৰোনা যে ভাইৰাছ এইটো নিৰ্মূল কৰিব এইটো দিয়া নহয় গতিকে এইটোৰ পৰা বচাবলগীয়া আমি নিজকে সজাগ কৰি থ'ব লাগে তাৰ কাৰণটো হৈছে আমি সকলোৱে মাস্ক পৰিধান কৰিব লাগিব ডিষ্টেন্সিং মেইনটেইন কৰিব লাগিব আৰু ভেকচিন ল'ব লাগিব এই তিনিটা বস্তুই আমি নিজক বা আমাৰ ৰাইজক কৰোনাৰ পৰা বচাৰ একমাত্ৰ উপায় গতিকে আমি ৰাইজক বুজাই দিছোঁ আমাৰ কাৰ্যকৰ্তাবিলাক গাঁৱে বুজাব